নমস্কাৰ বন্ধুসকল, মই বৰ্তমান ৰাজীৱ শদিয়াৰ তিনিচুকীয়া বাসগৃহত আছোঁ। বহু দিনৰ পৰা আমাৰ পেঙেৰী বৰডুমচা অঞ্চলৰ প্ৰফেচৰ দহতীয়া তেখেতে আমাৰ সৈতে যোগাযোগ কৰি আছিল। তেখেতে ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধলৈও গৈছিল, কিন্তু তাৰ পৰৱৰ্তী সময়ত কিছু আৰ্থিক সাহায্য আগবঢ়াবৰ কাৰণে তেওঁ খুব হেঁপাহ কৰি আছিল। তেখেতে বৃত্তিত এগৰাকী সাধাৰণ কৃষক, কিন্তু তেখেতৰ অসাধাৰণ মনৰ গৰাকী। বিভিন্ন সময়ত সমাজৰ বিভিন্ন কামৰ কাৰণে তেওঁ সহায়ৰ হাত আগবঢ়ায়। ইতিমধ্যে ৰাজীৱ শদিয়াৰ গান গাই জনপ্ৰিয় হোৱা মৰ্জুন মৰাণ আৰু ইন্দ্ৰজিৎ দুলীয়াৰ কাষলৈও তেওঁ গৈ পাইছেগৈ। কেৱল মাত্ৰ ৰাজীৱ শদিয়াৰ গান গোৱাৰ কাৰণেই, ৰাজীৱ শদিয়াৰ গান ভাল পোৱাৰ কাৰণেই তেওঁলোকৰ ওচৰত পাইছেগৈ আৰু তেওঁলোকেও কিছু সহায়ৰ হাত আগবঢ়াইছে। আৰু আজি বৰডুমচা পেঙেৰীৰ পৰা আজি পুৱাই তিনিচুকীয়া বাসগৃহত আহি উপস্থিত হৈছেহি। তেখেতৰ পৰিয়ালটোক কিছু আৰ্থিক সাহায্য দিয়াৰ কথা বহুত দিনৰ পৰা কৈ আছিল। গতিকে সাধাৰণ কৃষক কৰে তেখেতে, তাৰে যি পায় সামান্য হ'লেও তেওঁলোকৰ পৰিয়ালটোক আগবঢ়াইছে। গতিকে এই মুহূৰ্তত আমি তেখেতক ধন্যবাদ জনাইছোঁ। আৰু তেখেতে বহুত দিনৰ পৰা কৈ আছিল যে আপোনালোকে তেখেতৰ গীত মাতবিলাক কেনেকৈ কি সংৰক্ষণ কৰিব লাগে আপোনালোকে কৰিব, আৰু তাৰ কাৰণে যি লাগে আমি সামান্য হ'লেও আগবঢ়াম, এনেকুৱা ধৰণৰো তেওঁ কথা আমাক কৈ আছিল, জনাই আছিল। আজি তেওঁলোকৰ পৰিয়ালটোৰ উপৰিও ৰাজীৱ শদিয়া ফাউণ্ডেশ্যনলৈও তেখেতে ৩,০০০ টকা আৰ্থিক সাহায্য আগবঢ়াইছে। গতিকে এই চেগতে আমি তেখেতক ফাউণ্ডেশ্যনৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। তেখেতৰ স্বাস্থ্য কুশলে থাকক, ভাল খেতি কৰি স্বাৱলম্বী হৈ থাকক, আমি তাকে কামনা কৰিছোঁ।